এই বেয়া মানুহবিলাকৰ কাৰণে এনেকুৱা ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায়। रिलिफ केम्पआव थानाय सुबुंफोरखौ नायदिंहैयो बिक्रम दैमारी। समाजाव सानैसो गाज्रि गोसोनि मानसि थानायखायनो बेबायदि जाथाया जानो मोनदों। এই কয়জনমান বেয়া মানুহবিলাকৰ কাৰণে গোটেই সমাজ আৰু ৰাজ্যই এতিয়া দুখ কৰিব লগা হৈছে। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাক এতিয়া দুখ কৰিব লগা হৈছে। बिसोरबायदि मानसिनि थाखाय रायजोआव बुजिस'नो हायै जाथायफोरा जायो। दुष्ट मानसिफोरा जाथायखौ खालामबाय, ओनसोलनि रायजोआनो दिनै खस्थ' मोननांबाय। बिसोरबायदि मानसिखौ रायजोआ सिनायना ला आरो सोलों समाजाव गाज्रि मानसि थायोब्ला माबायदि जाथायफोरा जायो, बुंदों TCLCCनि मासिगिरि बिक्रम दैमारिया। বেয়া মানুহৰ কাৰণে হৈছে এতিয়া বেয়া মানুহৰ কাৰণে হৈছে এতিয়া ভাল মানুহবিলাকে কষ্ট পাইছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাক দুখ পাইছে কষ্ট পাইছে খাবলৈ পোৱা নাই হ'বলৈ পোৱা নাই বিছনা নাই কাপোৰ নাই এইবোৰ ঘটনা এই বেয়া মানুহবিলাকৰ কাৰণে এইটো সমাজত থাকে। थांनाय 19 जानुवारि अक्ट'आव कारिगाव मालसिं लामायाव जाथाय जानाय उनाव सावथाल आरो बर'फोरनि गेजेराव गिखांनाय फैनानै दाब दाब जायगायाव रिलिफ केम्पआव थांनो गोनां जादों। BPF दोलोनि मोनसे हान्जाया रिलिफ केम्पआव थानाय सुबुंफोरनो आलाय सिलाय थानायफोरखौ नायदिंहैना माखासे जाग्रा मुवाफोर होयो। रिलिफ केम्पआव थानाय सुबुंफोरखौ नायदिंहैयो BPFनि मिरु लाइमोन दैदेनगिरि कास्टम बसुमतारी, प्रहलाद ब्रह्म आरो बिक्रम दैमारिनि मोनसे हान्जाया। আজি এই সংবাদ মাধ্যমৰ যোগেদি মই এইটোৱে কথা ক'ব বিচাৰিছোঁ, এটা সমাজত ৰাইজত বা গাঁৱত এই বেয়া মানুহবিলাকৰ কাৰণে এনেকুৱা ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায়। এই কয়জনমান বেয়া মানুহবিলাকৰ কাৰণে গোটেই সমাজ আৰু ৰাইজই এতিয়া দুখ কৰিব লগা হৈছে। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাক এতিয়া দুখ কৰিব লগা হৈছে। কাপোৰ নাই, থাকিবলৈ শুবলৈ জাগা নাই। কি কাৰণ হৈছে এইবিলাক? বেয়া মানুহৰ কাৰণে হৈছে। এতিয়া বেয়া মানুহৰ কাৰণে হৈছে এতিয়া ভাল মানুহবিলাকে কষ্ট পাইছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাক দুখ পাইছে কষ্ট পাইছে খাবলৈ পোৱা নাই শুবলৈ পোৱা নাই বিছনা নাই কাপোৰ নাই এইবোৰ ঘটনা এই বেয়া মানুহবিলাকৰ কাৰণে এইটো সমাজত থাকে। তাৰ কাৰণে অনুৰোধ কৰিছোঁ, এনেকুৱা আজিও আছে ইণ্টেনশ্যন বেয়া ইণ্টেনশ্যন বেয়া কথা মানে উচতনিমূলক কোৱা কথা মানুহবিলাক আমাৰ মাজত আছে। এইবোৰ কথাৰ কোৱা মানুহবিলাকৰ মাজত আমি ভাল কথাটো আনিব লাগিব আৰু এই সেনেকুৱা মানুহবিলাক আমি ধৰিব লাগে ক'ব লাগে আৰু আলোচনা কৰিব লাগে, মানে কাউন্সেলিং কৰিব লাগে যে কিবা এটা কাৰণত ভুল হৈছে বেয়া কাম কৰিছে অলপ চলপ ৰাইজৰ মাজত কিবা পানিছমেণ্ট দিয়াটো আমি ক'ব নাযাওঁ, কিন্তু জীৱন হত্যা কৰি মানুহক এতিয়া মাৰ্ডাৰ কৰিছে ডাঙৰ ঘটনাটো হ'বই। তাৰ কাৰণে এইবোৰ ঘটনা যেন আমাৰ মাজত আৰু পুনৰ যেন নহয় আপোনালোকে যেন চিন্তা কৰিব আৰু এই কথাক আপোনালোকে মনত ৰাখিব যে এনেকুৱা বেয়া মানুহ নজৰ দিয়া বেয়া কথা কোৱা মানে উচতনিমূলক কথা কোৱা এই ব্যক্তিৰ পৰা আপোনালোকে যেন সাৱধান হওক, মই এইটোৱে অনুৰোধ কৰিছোঁ। আমি ইয়াতে আজি চাউল আনিছোঁ 7 বেগমান দি যাম। বহুত পৰিয়াল আছে আৰু দালি আছে মিঠাতেল আছে পানী আছে চাবোন আছে। আজি তাৰিখত কাম কৰিলেও চাবোন চাউল কিনিব নোৱাৰা অৱস্থা হৈ গৈছে। এতিয়া ৰিলিফত থাকি কোনে দিব যদি আমাৰ ভাল মানুহবিলাক যদি নিদিয়ে? তাৰ কাৰণে আমি আহিছোঁ দুখ প্ৰকাশ কৰিছোঁ। অনলি বৰক দিব সেইটো নহয়, আদিবাসীও গোটেই মানুহে যে বেয়া আহিও নহয়, হয় না নহয়? কয়জনমান মানুহবিলাকৰ কাৰণেহে হৈছে, তাৰ কাৰণে সিহঁতকো দিয়া হ'ব নিশ্চয় চৰকাৰৰ পৰা দিব। আৰু যিখিনি ব্লেংকেট কাপোৰ এইবিলাক দিয়া হ'ব আৰু অতি শীঘ্ৰে
ঘৰত যাব পোৱাকৈ কৰি দিব বুলি আমি শুনিছোঁ আৰু ইতিমধ্যে এই ঠাণ্ডা হ'ল আৰু তেনেকুৱা পৰিৱেশ ৰিচেণ্টলি হয়তো নহ'ব তাৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰশাসন ছাইডৰ পৰাও এইবোৰ কৰি দিব বুলি